যেতিয়া মই কিবা কামত বাহিৰলৈ ওলাই যাওঁ তেতিয়া কামনো কি আছে, কোনটো কাম প্ৰথমে কৰিম, কেতিয়া কৰিম, এই গোটেইখিনি সময় মিলাই পেলাই ঠিক কৰি লওঁ। নহ'লে যিহে মই কথা পাহৰোঁ, কাম থাকিয়ে আহে। যিটো কাম কৰিবলৈ যাওঁ সেই কামটো থাকি আহে, বাকী যিটো কৰিবলৈ নাযাওঁ তেনেকুৱা কিবা কাম এটা হৈ আহে। হেল্ল' এভৰিৱান, মই ৰশ্মিয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। অকণমান সোনকালে উঠিলোঁ, সেয়েহে ৰাতিপুৱাৰ ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। যিমানেই হেল্ডি বস্তু নাখাওঁ লাগিলে, টাউনলৈ গ'লে এনেকুৱা কিবা এটা খালেহে ভাল লাগে। এইটো খালোঁ। খোৱা বোৱা পৰ্বৰ সমাপ্তিৰ পাছত এয়া আহিলোঁ বস্তু কেইটামান কিনিবলৈ। মানে কাপোৰ এযোৰ যে বনাই আছোঁ তাৰ বাবে ল'ব লগা কেইটামান বস্তু আছিলে, সেইকেইটা লৈ ল'লোঁ। আৰু ঘৰলৈ আহি দেখিছোঁ এইগৰাকী আমাৰ বৰশী বাই আছে, আৰু বৰশীত বোলে কাৱৈ মাছ এটা পাইছে, সেইটোও দেখাইছে। ইমান ধুনীয়াকৈ ৰ'দ দি থকা বতৰটো ঘপককৈ যে এনেকৈ বৰষুণ আৰু বতাহ আহিব কোনে জানে বাৰু। যিহেতু বৰষুণ আৰু বতাহততো কলৈকো ওলাই যাব নোৱাৰোঁ, সেয়েহে ভাবিলোঁ আজি কাপোৰযোৰ একেবাৰে কমপ্লিট কৰোঁ। অৱশ্যে মেখেলাখন হোৱা নাই, কিন্তু চাদৰখন গোটেইখন হৈ গ'ল। আগতে ফেব্ৰিক আৰু এমব্ৰইডাৰী কৰি বাৰু কাপোৰ বনাইছিলোঁ, কিন্তু এনেকৈ এইবাৰ প্ৰথম বনাইছোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব। আচলতে এইবোৰ কাম কৰি থাকিলে কেতিয়াও আমনি নালাগে। আচলতে নিজেই কিবা এটা বনাই পিন্ধাৰ মজাটোৱেই বেলেগ। সেয়েহে আজৰি সময়ত এইবোৰতে ব্যস্ত হৈ থাকোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানেই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।